নমস্কাৰ সকলোকে স্বাগতম জনালোঁ আপোনালোকৰ মৰমৰ এইটো চেনেল এচান্তি বাবুৰ এটা নতুন ভিডিঅ' লৈ আজি মানে কলেজ নগ'লোঁ সেইবাবে ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ মানে এইকেইটা টাইম ভিডিঅ' ষ্টাৰ্ট কৰিব নোৱাৰাৰ কাৰণটো যে এই কলেজৰ পৰা 3:30 বজাত আহি পাই আৰু ভিডিঅ' বনাব ক'ত টাইম পাম মানে সেইবাবে আজি বনালোঁ। আজি কলেজ আছে মই যোৱা নাই কাৰণ কিছুমান ঘৰত কাম আছে, সকলো দেখাম আৰু লগতে আমাৰ বজাৰখনো দেখাম। তেনেহ'লে ভিডিঅ'টো আপোনালোকে শেষলৈ চাই থাকিব। আজি আৰু মানে ঘৰতো মিস্ত্ৰী লাগি আছে, দেউতাও নাই আজি, সেইবাবে মই মায়ো ক'লে আজি থাক, যাব নালাগে দিয়া, দুইটাই আহিলে যাবিয়ে কালিৰ পৰা। আৰু মই হ'লেও বঢ়িয়া কৰি যাব, মায়ে আগ দিছে আজি, সেইবাবে আৰু দেখাই আছোঁ, সকলো দেখা মানে সকলো। আৰু আজি কলেজ নোযোৱাৰ কাৰণটো কি জানেনে গাইছ, মই সঁচাটো কৈ দিওঁ, একদম ইয়াৰ কাৰণে যোৱা নাই। মানে ইয়াৰ কাৰণে নোযোৱাৰ কাৰণটো হৈছে, কৈ আছোঁ চাব, এইযোৰ জোতা, আৰু জোতা পিন্ধি গ'লে মানে ছাৰে পূৰা গালি পাৰে। এই মানে ফাটিব ধৰিছে, চাওক শুলকিব ধৰিছে, সেয়া ধুনীয়াকৈ যাব ধৰিছে। সদায় বেমাৰ বোলে কমৰ পৰা দেখাব লাগে, সদায় বেমাৰ কমৰ পৰা দেখাব লাগে। সেইকাৰণে মই চিলাই লওঁ আজি, অহাকালিৰ পৰা বোলে কলেজ যাম আৰু আজি চিলাই লওঁ, নে কি কয়। আৰু বজাৰ আহি পালোঁ, আৰু প্ৰায় জোতাযোৰৰ কাম আৰম্ভ কৰিলেই আৰু ধুনীয়াকৈ অলপমান বজাৰত দেখাম। আজি বজাৰটো যিহেতু অকণমান সৰু, তেনেহ'লে দেখাই আছোঁ বলক আৰু অলপ বজাৰখনত চিনেমেটিক শ্বট চাই লওঁ। আৰু গাইজ বজাৰৰ পৰা আহি পালোঁ, ইমান গৰম লাগছে এতিয়া, আৰু গৰমক ঠাণ্ডা কৰিবৰ বাবে ৰবৰ টেঙা খাব লাগে। ৰবৰ টেঙা খাওঁ, তেতিয়া দি আছোঁ চাব। আৰু এতিয়া টেঙা চেঙা খাওঁ। যদি ভিডিঅ'টো চাই পেলাই লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। টাটা বাই বাই, জয় আই অসম।